দিছে কি পালটো কৰি আছে পাত কিয় দেখা পালে কিবা এটা কৰি তোমাক মাতিম আছা নেকি Surjam Swaha, Surjam Swaha. Oh!
নিংনি বাবুটো কি কৈ গেলে ময়ো বুলি কলো সি কি কৈ গেল জানছানা কি নকং দে বেয়া লাগে কবা আকৌ চুপ আকৌ নহৈ সি কি কৈ গেল জানছানা বামুণ মানুহ হৈ বোলে তই মৰা আনছা কি সি এনা কুবাক্য কৈ গেল বুলি কৈছে যেথেন এই মাছকে মই নাখাওঁ চালা তোক মই ব্ৰহ্মা হাত দিলো বেটা অপবিত্ৰ পবিত্ৰ ঔটেঙাই দি খাম না আমৰাই দি খাম থৈকাৰাই দি উত্তম হ'ব পণ্ডিত বাবু গুফৰ অৱস্থা কিয় এনে হ'ল হাইছা তোর কারণে হইছিয়া কিনাখানে জিয়া নিংনি পুরা কইলি বুঝছা হাত পানি খাবা নরে ভেকসা ভেকসা করলে সেখানে একেবারে উড়ে দিছ ভালে হৈছে দিয়ক কি ভাল হইছি বাটে পথে অলবা নরো মানে মোক কালি যে তই ভীম হৈছিলি বকাকক আচলতে মাৰিছিলি না আচলকে মাৰা নাই ভাওনাত ভাওহে দিছিল পিতাই বকা হলে বহুত ভাত খানে ঐ কিন্তু তোতকে কম খাই আই হেৰি শুনছি না এই ৰাতিপুৱাৰ পে ভাওনা কৰি থাকলি নহয় ঘৰত চাহ চেনি একো নাই কিবা চাহ তা খাই যদি বজাৰ কৰি আন ঐ চলিহত তোৰ একো কাম বন নাই যা ছাগাল কাটা এৰি দিয়া কৈপাৰে নিচিনা হৈছ ন ইমান সোনকালে চেনি হাং হলে না আজি 15 দিনে হোৱা নাই চেনি আধা চেনা আনি দিছিলো তোন চেনি মাখা কি করলি হৈছি ইটা আপনি মোকে হিচাপ ধৰক ঘৰত হাতীৰ মানুহ এটা আহিবা নাপয় আগে দেখোন চাহৰ কথা কয় তোনে কথাটো বুজা নাই মই তোনক চাহ বানাব কলি তোনে চাহ বানাব নাযাবি কিয় শুন তোনক মই চাহ বানাবা দিলি মোৰ হাত দুখানত দেখি নজৰ কৰিবি মোৰ হাতখান যদি এনেখেন জাপি দেওঁ তোনে চাহ নাবনাবি হ'ব আপনি উনে মানুহৰ লগত ভালে থাকক আৰু মোক মানুহ মাখাই বয়াল পাওক ও নিংনি ঘৰত আছা আও পণ্ডিত বাবু বাপ্পা ঐ আওক আইছো আপনার কথা এথানে হলছিল হয় নাকি? বলো মানটো ইমান দিন আহা নাই কিবা আমাক বয়াই পালাক নে নাই তোহাকাৰ মই কিহত বয়া পাম এমান দিনৰ মূৰত আহিছে অলপমান চাহ বানাবা দে আমি এথানে চাহ নাস্তা কৰি উঠলো হে নাই নিংনি মিছামিছি চাহ এটা বানাব নালাগে নেকি আকৌ নহয় ৰবচোন ইমান দিনৰ মূৰত মোৰ চটলত ভৰি থৈছে নাওমান চাহ নাখকে শুনছা না পণ্ডিত বাবুক লগ এক কাপ চাহ বানাবি মিছামিছি চাহ এটা বানাব নালাগে নেকি ইমান ইচ্ছা কৰছা যদি নিংনি এক চিলিম খাওঁ দে হয় না হলে আনছো ৰব আনছো ৰব ভাল লাগছি বহুত দিনৰ মূৰত ধৰি লাগবো পণ্ডিত বাবু আনক আৰম্ভ কৰো প্ৰভু কৃষ্ণ ও নিংনি কি টাংকু দিলি হাও ঢঙা চঙা দেখোন আকৌ নলয় ভেকসা দেখোন গন্ধ লয় ৰচোন হাও এইটো আৰু কি ওলা নিংনি রাম খালা নিংনি এগুলা কি কু কাম করলি হাও কি হল তই মোক নিংনি পৰা খুৱলি আপনি তখন কলা কি কলো নিংনি এক চিলিম লগে লয়া বুলি মই ভাবলো আজিকালি আপনি মাংস খোৱা বাদ দি নিংনি পৰা খাবার হচ্ছে সেইকাৰণে লগে আনলো মৰা নিংনি এটা সংকটে পাই হলিও তই বৰ বঢ়িয়া কাম কৰছা মই ভাবলো আপনি পণ্ডিত মানুহ যেথেন টাংকু খোৱা বাদ দি নিংনি পৰা খাবার হচ্ছে সেই ভাবিহে আনলো যাও না নিংনিটো কৰ পাইনো সংকটে পড়লাক চি
মই আৰু তন্দৰ ঘৰত মোৰবাক লাগি নাহো বুজছা যি কৰলি কৰলি এক আছিল বুঢ়া হাই নিঙি বুঢ়া এক আছিল বুঢ়া হাই নিঙি বুঢ়া আও মই নিঙিটো শুনিলাকে আইতা কালত ফালে থৈ যাব হাও আপনার আকৌ কাম ধাম নাই আপনি এগলা কি বিপত্তি করছি হায় হায় কি পাল্লাত পড়লু মই এথানতো তোৰ হেনকে কবিয়ে এথান তোহন মোক দেখবা নৰা হৈছা আগতে হলি মোক তেল মাৰছিলি চেল কিছলি মোক হেনে কথা নকব কিয় মই আপনার তাতে আহা নাই আপনি সদায় যাই যাই মোক ফুসলে আনছি বেছি কথা নকবি কি ঠগা আছলো মই কি চেহাৰা আছিল মোৰ কে যে ফুটু ফুটু কৰে কি চাউৰা আছলো মই কিবা হে কওঁ বিয়া কৰাৰ পিছত বৰ ফাপৰে উঠলাক মই আপনার লগত বিয়া নহলি আপনি বাল্লা হৈ থাকলা হৈ পাল্লা তই মোক পাল্লা বুলি কৈছা কইছো তো আৰু একবাৰ কৈছাচোন বাল্লা 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 সাহস আছে যদি আৰু একবাৰ কৈছাও একবার কম 10 বার কম 100 বার কম 1000 বার আজি তক মই তক আজি মই পণ্ডিত বাবু গুফৰ অৱস্থা কি এনে হ'ল হাইছা তোৰ কাৰণে হৈছিয়া সিদিনাখনে যিহে নিংনি পুৰা খোৱালি বুজছা ভাত পানী খাবা নোৱাৰো ভেকচা গ'লে সেইকাৰণে একেবাৰে উৰি দিছো ভালে হৈছে দিয়ক কি ভাল হৈছে বাটে পথে অলবা নোৱাৰো মানুহে মোক জকৱে একো নহয় পাপ কাটা গৈছে আৰু গজব আৰু খুৰাব আৰু গজব হ'ব দে এইগিলাখন কথা যি হ'ল বাদ দি আগৰ কথা গেল ইখেন এক চিলিম টাংকু লগ হ'ব দিয়ক ঠিক কৰিবি তোৰ ঘৰত টাংকু খাবা ভয়ে লাগে বুজছা কি কৰিবি আৰু নিচা নাখালি থাকবা নোৱাৰো এই নিচা সেইকাৰণে তো জ্ঞানী লোকে কয় কি কয় স্বৰ্গত নাম আছিল পুষ্পবাৰী যা মত্তত আহি হল মলা ধপা অগ্নিৰূপে ব্ৰহ্মা আছে চাই নৰৰূপে ধৰি তাহাক পিয়াই চিলিম ৰূপে শ্ৰীহৰি হলা মহেশ্বৰ জলৰূপে নাৰায়ণ তাহাৰ ভিতৰত ঠিক কথা সাধুসকলে লগ পাই লালিৰ লগত তাক মলি খাই ইহ জনমত জনে হকা নিন্দা যিয়ে কৰে মৰাৰ শেষত সিয়ে হুৱা কৰে হেৰি আপনি এনকে ৰাতিপুৱাৰ পৰা টাংকু টানি টানি দিস্তান মাতি থাকলি নহয় ডিপৰাৰ সাজ খাই যদি কিবা শাক পাচলি বিচাৰি আনক ঘৰত অলপ পাচলি নাই আপনি মন কৰবা নালগে এই বেটি ৰান্ধনী ঘৰত পাই থাকা না মই থাকোৱে মই থাকো তেনেহ'লে আঞ্জা পাচলিৰ খবৰ তই ৰাখবা লাগে না মই ৰাখবা লাগে কলিহে মই জানিম কি কহে পণ্ডিত পণ্ডিত বলো কি করবো রানী আজ্ঞা স্থান দিছি করবা তো লাগবে বলো মুখে বুচ্ছা 30 জেলা থাকবা নরি তোর ঘৰত চিলিম খাবা আসলো হ'ব দে বেলেগ দিনা কি করবো বলো আজি দিনটো এনকাই থাকিম ভৰি বিখলিও বিখলা হ'ব দে বাপা হাৰে তোক মই লাও এটা দিম ইটা শিকলে বিমংগল এৰ পিন্ধে পিন তই মৰম নহয় হ'ব দে পিন্ধছো দে হেৰি হ'ল নহয় আৰু এটা লাগব তোক মই আৰু এটা দিবা নৰো এখাইতে মোৰ পিঠিত হাইলাইটাৰো চিংব হয় নাকি ঠিক আছে দে
হ'ব দে মই ৰখো দে কি কৰা এ বাবা দে উঠে ই মোক আজি হালাকে দিম দে তোক আৰু এটা দিম দে তোক কাপোৰ হাত দিম ই মই মা কলো ৰাতিপুৱা আহি গৈছো গোটেই গাঁওখন মানে জ্বলে মাৰিছে মানে বুজি নাকৈ ছোৱালীটো আজিও লগ পাইছো আজিও চুকুটি মাৰছো ইমান ভাল লাগছে কচু কি দামে দামটো হ'ব নহয় ক'বা আহিলি নকবি দে কথাতে আছে নহয় বোলো মাতলি মাইৰ খাবাও যাবি আৰু নামতলি ভোজ খাবাও নাযাবি কীৰ্তন ঘৰৰ কাষত একঘৰ মানুহৰ নিমন্ত্ৰণ এটা ৰক্ষা কৰি আহিলো বেলেগৰ ঘৰে ঘৰে খাই ফুৰা আমাকোতো একদিন মাতবা পাৰা তাকেইতো ভাবছো ৰ তোনৰ ঘৰততো মই খায়ে থাকো আৰু তোনক মই কি খুৱামে এটা কাম কৰবি আহা দেওবাৰে মোৰ পিতাৰ শ্ৰাদ্ধখন পাতিম বুলি ভাবছো তই আকলাই নালগে তোহোন চাৰিটাক জলপান খাবা নিমন্ত্ৰণ কৰিলো পাৰলি আহিবি এটাত মই আহো দে হেলা নকৰবি চাৰিটা জালে দিয়ে পইচা নালগে যা লৈ যা হ'ব দে আমাক 4জন মাতছে আমি 4জন না 10জন যাম কেনকে হ'ব ঠিক কৈছে তাকেই খবৰ দিবি মাৰমা জম্বু কৰিব পাৰে গ্ৰহণ কৰ হয় ৰাইজ যথাসাধ্যে মই জলপান আগবঢ়াইছো খেলা নকৰি গ্ৰহণ অসন্তোষ নকৰব সন্তোষ মনে আনন্দ মনে গ্ৰহণ কৰব বুজি নাপালো দেখোন কিবা জলপান খাবা মাটি কিবা আগতে দেখোন পাত লৈ দিছা বুজি নাপালো তাকেইটোৱে ইমান অপমান ভাই হাত উঠে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব কিবা ব্যৱস্থা কৰিব ক্ষেত্রে ইমান ফাল্টু কৰিব লাগে না ঘৰতে নাখালো ইয়াতে খাম বুলি ভাবছিলো মাতিছিলো চাৰটা আহিলি কিমান এথেন জলপান খালি না হয় নেকি মানে নিগনিয়ে তোমালোকক তেনেকুৱাকৈ ঠগাইছে বহুত বেয়া কাম কৰিছে হয় হুজুৰ আমি দীপেৰে কিমান আশা কৰি খাবা গৈছিলো মিছা মিছি ঘূৰি আহিলো দিয়ক তোমালোক কোন কৈছিলা হুজুৰ মই গৈছিলো এই নগেন গৈছিল খগেন গৈছিল এই হৰেণো গৈছিল এই মোহনো গৈছিল হুজুৰ মোটামুটি আমি 13-12টা গৈছে হুজুৰ তাহোনক কিবা শাস্তি দিব লাগছিল দিয়ক শাস্তি You mean punishment? Punishment nuki dim তোমালোকে এটা কাম কৰিবা তোমালোক jak নিনিয়ে জলপান খাব নিমন্ত্ৰণ কৰিছিল তোমালোক গোটেইবিলাক গৈ কালি মৰ্নিং কালি ৰাতিপুৱা গৈ নিংনিৰ চোতালত লেট্ৰিন কৰিবা হাকিবা হাকি চোতাল ভৰাই দিবা অ'কে হ'ব হুজুৰ এইটোৱে ভাল উপায় হ'ব
উঠছি বেচালকে উঠছি ঐ শুনক মই এটা কথা কওঁ শুন ক্ষেত্ৰী আমি আৰু একো নুশুনো এতিয়া আপুনি সিপিনে চাই থাকক আমি এতিয়া আৰু হাকো লাগে না তোহা হাকিমে মোৰ চটলত হাগবা দিছে মোৰ কোনো আপত্তি নাই তুহুনে হাগ হাগি হাগি চটল ভৰে দি মোৰ আপত্তি নাই কিন্তু এটা কথা তুহুনে হাগবাহে পাৰবি মুঠপা নৰা কিন্তু যদি এক টোপাও মুঠা লৈ কথা কিন্তু বেয়া হৈ যাব এইটো আৰু কেনে কথা হাগলিটো মোটা ওলবই মই সেইগিলা কথা নাজানো মুঠতে তুহুনে ইয়াতে হাগবা পাৰবি যদি এক টোপাও মুঠা লৈ এখন দেখছা তাই প্লাক কাটি পেলাম